হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কেইটামান বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ প্ৰশ্ন উত্তৰকেইটা ভাল লাগিব। গতিকে আহকচোন আৰম্ভ কৰোঁ। এক নম্বৰতে আছে, অসমত স্থাপিত প্ৰথম চেনিকল ক'ত অৱস্থিত? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, বৰুৱা বামুণ গাঁও। আঠখেলীয়া নামঘৰ ক'ত অৱস্থিত? তলত যিবোৰ অপশ্যন দেখিবলৈ পাইছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, গোলাঘাট। অসমৰ একমাত্ৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় কোন জিলাত আছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, গোলাঘাট। অসমৰ প্ৰথম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 1969 চনত। মণিৰাম দেৱানে প্ৰতিষ্ঠা কৰা চাহ বাগিচাখনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ, চীনামৰা চাহ বাগিচা। লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, যোৰহাট। টোকলাই চাহ গৱেষণা কেন্দ্ৰ বিশ্বৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, যোৰহাট। আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, শিৱসাগৰ। মাজুলীক কিমান চনত জিলা হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, 2018 চনত। কোনখন জিলাত ফাট বিহু উদযাপন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, লখিমপুৰ। কোন দুখন জিলাক বগীবিল দলঙেৰে সংযোগ কৰা হৈছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, ধেমাজি আৰু ডিব্ৰুগড়। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ, ডিব্ৰুগড়। তলৰ কোনটো এছিয়াত প্ৰথম তেল শোধনাগাৰ? শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, ডিগবৈ। টিলিঙানা মন্দিৰ তলৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, তিনিচুকীয়া। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, যোৰহাট। অসমৰ একমাত্ৰ IIT খন ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, গুৱাহাটী। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ, মালিগাঁও। অসমৰ ক'ত প্ৰথমটো চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, 1970 চনত। আহোমৰ প্ৰথম ৰাজধানী ক'ত পাতিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, চৰাইদেউ।
অসমৰ প্ৰথম আৰক্ষী বাহিনীৰ কাৰ্যালয় ক'ত আছে? শুদ্ধ উত্তৰ হ'ব অপশ্যন খ শিৱসাগৰ। আজিৰ কাৰণে আছিল এইখিনিয়েই। আগলৈ লগ পাম নেক্সট কোনো এটা ভিডিঅ'ত। ধন্যবাদ।